যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 14 আৰু 15 পদ। তোমালোকক মই যি আজ্ঞা দিওঁ সেইবোৰ যদি পালন কৰা তেনেহলে তোমালোক মোৰ বন্ধু। এতিয়াৰে পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কাম কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি শুনিলো সেই বিষয়বোৰ তোমালোকক জনালো। গীতমালা 119 অধ্যায় 114 পদ। তুমি মোৰ গুপ্ত স্থান আৰু ঢাল, তোমাৰ বাক্যত মই আশা কৰোঁ। 1 কৰিন্থিয়া 16 অধ্যায় 13 আৰু 14 পদ। আপোনালোক সজাগ হৈ থাকক, বিশ্বাসত সুস্থিৰ হোৱা, ডেকাসকলৰ দৰে শক্তিমন্ত হওক, আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক। ইব্ৰীসকলৰ পত্ৰ 11 অধ্যায় 6 পদ। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। ৰোমিয়াসকলৰ পত্ৰ 14 অধ্যায় 23 পদ। কিন্তু সংশয় কৰাজনে যদি খায় তেনেহলে তেওঁক দোষী কৰা হ'ল, কিয়নো সেয়ে বিশ্বাসমূলক নহয়, আৰু যি বিশ্বাসমূলক নহয় আৰু যি বিশ্বাসমূলক নহয় সেই সকলোৱেই পাপ। লোকে লিখা শুভবাৰ্তা 1 অধ্যায় 37 পদ। কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়। 2 কৰিন্থিয় 5 অধ্যায় 17 পদ। এতেকে কোনো যদি খ্ৰীষ্টত আছে তেনেহলে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চাওক নতুন হ'ল। যোহনে লিখা শুভবাৰ্তা 1 অধ্যায় 17 পদ। কাৰণ মোচেৰ দ্বাৰা বিধান দিয়া হৈছিল, কিয়নো অনুগ্ৰহ আৰু সত্যতা যীশু খ্ৰীষ্টৰ দ্বাৰাহে আহিল। গীতমালা 91 অধ্যায় 14 পৰা 16 পদলৈ। কিয়নো তেওঁ মোক প্ৰেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম। মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সঙ্গী হ'ম। মই তেওঁক উদ্ধাৰ কৰিম আৰু গৌৰৱান্বিত কৰিম। মই দীৰ্ঘ আয়ু দি তেওঁক সন্তুষ্ট কৰিম, মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। গীতমালা 118 অধ্যায় 17 পদ। মোৰ মৃত্যু নহ'ব, কিন্তু মই জীয়াই থাকিম আৰু জিহুৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম। 1 থিছালনিকিয়া 5 অধ্যায় 23 পদ। শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আপোনালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ দিন পৰ্যন্ত নিৰ্দোষী ৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। গীতমালা 139 অধ্যায় 14 পদ। মই তোমাৰ প্ৰশংসা কৰোঁ, কিয়নো মই
অতি বিস্ময় আৰু আশ্চৰ্যজনকভাৱে নিৰ্মিত হ'লোঁ। তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰে জানো। ৰোমিয়াসকলৰ পত্ৰ 13 অধ্যায় 8 পদ। পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ'বা। কিয়নো যিজনে আন লোকক প্ৰেম কৰে তেওঁ বিধানকো সিদ্ধ কৰিলে। পাচনি কৰ্ম 2 অধ্যায় 4 পদ। সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা ক'বলৈ ধৰিলে। জোৱেল 2 অধ্যায় 28 পদ। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকৰ পুঁজিসকলে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব আৰু তোমালোকৰ যুৱক যুৱতীসকলে দৰ্শন পাব। গণনা পুস্তক 23 অধ্যায় 20 পদ। চোৱা, মই আশীৰ্বাদ কৰিবলৈ আজ্ঞা পালোঁ। তেওঁ আশীৰ্বাদ কৰিলে, মই তাৰ অন্যথা কৰিব নোৱাৰোঁ। 2 কৰিন্থীয় 5 অধ্যায় 21 পদ। তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ পাপ নকৰাজনকে পাপী কৰি তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসৰ্গ কৰিলে। ৰোমিয়াসকলৰ পত্ৰ 8 অধ্যায় 17 পদ। আমি যদি সন্তান হওঁ তেনেহলে উত্তৰাধিকাৰীও হওঁ, খ্ৰীষ্টে সৈতে মহিমান্বিত হ'বলৈ যদিহে আমি তেওঁৱে সৈতে দুখ ভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰীও হওঁ। যিচয়া 53 অধ্যায় 5 পদ। কিন্তু আমাৰ বিদ্ৰোহী কাৰ্যবোৰৰ বাবে তেওঁক খোচা হ'ল, আমাৰ পাপবোৰৰ বাবে গুৰি কৰা হ'ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ'ল আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। গীতমালা 147 অধ্যায় 3 পদ। তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে। পাচনি কৰ্ম 8 অধ্যায় 20 পদ। কিন্তু পিতৰে চিমনক ক'লে, তুমি আৰু তোমাৰ ধন ধ্বংস হওক, কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়। মাৰ্কে লিখা শুভবাৰ্তা 8 অধ্যায় 36 পদ। কাৰণ কোনো এজন মানুহে গোটেই জগতখন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱায়, তেনেহলে তেওঁৰ লাভ কি? 3 যোহন 1 অধ্যায় 2 পদ। হে প্ৰিয়জন, আপোনাৰ জীৱাত্ম যেনে কুশল প্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সুস্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। গীতমালা 107 অধ্যায় 9 পদ। কিয়নো তেওঁ পিপাসিত প্ৰাণক
তৃপ্ত কৰে আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যৰে পূৰ কৰে। দ্বিতীয় বিৱৰণ 31 অধ্যায় 6 পদ। আপোনালোক শক্তিশালী হওক আৰু অতিশয় হাঁহিয়াল হওক। তেওঁলোকক দেখি ভয় নকৰিবা বা কঁপিও নুঠিবা, কিয়নো আপোনালোকৰ ঈশ্বৰ জিহুৱাই নিজেই আপোনালোকৰ লগত যাওঁতা। তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব। 2 তেছালনিকিয়া 3 অধ্যায় 3 পদ। কিন্তু প্ৰভু বিশ্বাসী, তেওঁৱেই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি শয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব। ৰোমীয়াসকলৰ পত্ৰ 5 অধ্যায় 8 পদ। কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে। যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 13 পৰা 14 পদ। বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক'তো নাই। তোমালোকক মই যি যি আজ্ঞা দিওঁ সেইবোৰ যদি পালন কৰা, তেনেহ'লে তোমালোক মোৰ বন্ধু। যিৰিমিয়া 33 অধ্যায় 3 পদ। তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই তোমাক উত্তৰ দিম আৰু তুমি নজনা মহৎ আৰু অগম্য কথা তোমাক জনাম। ইফিছিয় 3 অধ্যায় 20 পদ। আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কাৰ্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমাৰ যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেছি কৰিব পাৰে। দ্বিতীয় বিৱৰণ 1 অধ্যায় 11 পদ। আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ জিহুৱাই বৰ্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক। তেওঁৰ প্ৰতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্বাদ কৰক। 1 কৰিন্থিয়া 2 অধ্যায় 9 পদ। কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, চকুৱে যি যি দেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যিসকলে প্ৰেম কৰে সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে। যিচয়া 46 অধ্যায় 10 পদ। মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষণা কৰিছোঁ আৰু আগতীয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই। মই কৈছোঁ, মোৰ পৰিকল্পনা সিদ্ধ কৰিম আৰু মই যিদৰে ইচ্ছা কৰোঁ সেইদৰে কৰিম। 1 যোহন 4 অধ্যায় 4 পদ। হে প্ৰিয় সন্তানসকল, আপোনালোক হ'ল ঈশ্বৰৰ আৰু আপোনালোকে সেই আত্মাবোৰৰ ওপৰত জয় কৰিলে, কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকাজন মহান। 1 বংশাৱলী 14 অধ্যায় 34 পদ। জিহুৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
দ্বিতীয় বিৱৰণ 28 অধ্যায় 13 পদ। যিহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব। আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব। যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞা মই আজি আপোনালোকক দিছোঁ, সেইবোৰ শুনি আৰু পালন কৰি সেইমতে কাৰ্য কৰে।